নমস্কাৰ বন্ধুসকল, আছামিজ এজেণ্ট ডিম্পু ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি আহিছোঁ সাউথ ছিকিমৰ যিটো চাৰ ধাম বুলি কয়, চাৰ ধামৰ যিখিনি দৃশ্য আমি আপোনালোকক দেখুৱাম। বহুত ডাঙৰ এটা ব্যাগুম আকাৰৰ শিৱ আছে ইয়াত। সেইটো যদি দূৰত আপোনালোকে দেখিছে এটা ডাঙৰ শিৱ মূৰ্তি, আমি তালৈকে যাম। এইফাল দিয়ে এণ্ট্ৰেঞ্চ, এইফাল দিয়ে যাব লাগে, গতিকে আমি যাওঁ বলক তালৈ। তেন্তে আৰু তাত সোমোৱাৰ আগতে ইয়াত টিকেট কাউণ্টাৰ আছে, টিকেট কাউণ্টাৰত টিকেট কাটি ল'ব লাগে। গতিকে আমি টিকেট কাটি ল'ম প্ৰথমতে, তাৰপাছত আমি চাৰ ধামৰ সেই শিৱ মূৰ্তি থকা তালৈ গতি কৰিম। নিৰাপত্তা ব্যস্তনি পাৰ হোৱাৰ পাছত আমি তাত প্ৰৱেশ কৰিলোঁ আৰু প্ৰৱেশ পথতে এটা মহাদেৱৰ মূৰ্তিও দেখিবলৈ পালোঁ। অৱশ্যে এইটো মুখ্য মূৰ্তিটো নহয়, মুখ্য মূৰ্তিটো যিটো ব্যাগুম আকাৰৰ সেইটো আগলৈ আপোনালোকে দেখিবলৈ পাব। আৰু তাতে বিভিন্ন দেশৰ বিভিন্ন ধৰণৰ নোটসমূহ, যিসমূহ মুদ্ৰা আৰু মুদ্ৰাৰ লগতে নোটসমূহ তাত সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখা হৈছে। গতিকে যিহেতু চাৰ ধামৰ য'ত শিৱ মূৰ্তিটো আছে, সেই শিৱ মূৰ্তিটো থকা সেই চাৰ ধামলৈ প্ৰৱেশ কৰাৰ আগত ইয়াত জোতা চেণ্ডেল খুলি যাব লাগে, জোতা চেণ্ডেল। গতিকে আমি প্ৰথমতে ইয়াত খুলি থৈ যাব বিচাৰিম জোতা চেণ্ডেল। গতিকে আমি তাত জোতা চেণ্ডেল খুলি থৈ আহিলোঁ আৰু এতিয়া প্ৰৱেশ কৰিছোঁ চাৰ ধামৰ ভিতৰত। চাৰ ধাম বহুত ডাঙৰ শিৱ মূৰ্তি আছে ইয়াত, চব দেখুৱাম আপোনালোকক, চিন্তা কৰিব নালাগে, মই দেখুৱাই থাকিম সুন্দৰভাৱে। ইউটিউবত মোক ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল। ইউটিউবত ক'ব পাৰিবা। महादेवाय धीमहि तन्नो रुद्र प्रचोदयात्। ओम शांति ओम तत्पुरुषाय महादेवाय धीमहि तन्नो रुद्र। চ' আমি আহি পেলাই এই শিৱ মূৰ্তি যিটো আহি উপস্থিত হৈছোঁ এইডোখৰত, এই যিটো বহুত ডাঙৰ ব্যাগুম আকাৰৰ শিৱৰ মূৰ্তি চাৰ ধামৰ, সাউথ ছিকিমৰ চাৰ ধামৰ, তাত পাইছোঁহি আহি। আৰু ওচৰলৈ যাবলৈ যত্ন কৰিম, যিমান ওচৰলৈ যায় সিমান ভালদৰে আপোনালোকক দেখুৱাব পাৰিম। গতিকে এই খটখটিটো বগাই পেলাই আমি ওপৰলৈ যাম, তাৰপাছত আপোনাক গোটেই চাৰ ধামৰ শিৱ মন্দিৰটো মই ভালদৰে দেখুৱাবলৈ যত্ন কৰিম। বাহিৰত যদি মই ক'বলৈ বিচাৰিম যে বাহিৰত বহুত ডাঙৰ এটা ঘণ্টা আছে, সেই ঘণ্টাটো মই বজাবলৈ চেষ্টা কৰিম অলপ। ব'লক তেন্তে আমি সেই ঘণ্টাটো অলপ বজাই চাওঁ। চ' আমি ঘণ্টাটো এবাৰ বজাই চাম। জীৱনত মই হয়তো ইমান ডাঙৰ ঘণ্টা কেতিয়াও বজাই পোৱা নাই, চ' বজাই চাব বিচাৰিম। চ' বজালোঁ ঘণ্টাটো। তেন্তে ঘণ্টাটো বজোৱাৰ পাছত আমি একেবাৰে ওপৰত ডাইৰেক্ট সেই শিৱ মূৰ্তিটোৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। ব'লক তেন্তে। तत्पुरुषाय महादेवाय धीमहि तन्नो रुद्र प्रचोदयात्। ओम शांति ओम तत्पुरुषाय महादेवाय धीमहि तन्नो रुद्र प्रचोदयात्। ओम शांति
গতিকে দেখিলে যে কিমান অতি ব্যাগুম শিৱ মূৰ্তি মই মোৰ জীৱনত এনেকুৱা ইমান ডাঙৰ শিৱ মূৰ্তি কেতিয়াও দেখা নাই আৰু আজি দেখি পেলাই মই নিজকে ধন্য বুলি ভাবিছোঁ মোৰ জীৱন ধন্য বুলি ভাবিছোঁ যে ইমান ডাঙৰ এটা শিৱ মূৰ্তি মই জীৱনত পোনপ্ৰথমবাৰৰ বাবে মোৰ স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰিলোঁ এই চাউথ ছিকিমৰ এই চাৰ ধামৰ যিটো শিৱ মন্দিৰ আছে তালৈ আহি আৰু মই বিচাৰোঁ যে মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে চাই আছে তেওঁলোকেও এদিন আহক আৰু এই শিৱ মন্দিৰটো দৰ্শন কৰক নিজৰ জীৱনৰ যিখিনি মনোকামনা আছে সেইখিনি পূৰ্ণ হ'ব অতি শান্তি পৰিৱেশ বিৰাজ কৰে চাৰিওফালে গতিকে যদি আপোনালোকে শিৱৰ ভক্ত হয় তেন্তে ইমান ডাঙৰ এই শিৱ মন্দিৰটো আপোনালোকে চাবলৈ নিশ্চয় আহিবই লাগে সেইটো আৰু বেলেগকৈ ক'ব নালাগে চাগে যিসকল শিৱ ভক্ত তেওঁলোকে চাগে যদি ভিডিঅ'টো চাই আছে তেন্তে আহিবলৈ তেওঁলোকে মন গৈছেই চাগৈ গতিকে মই আপোনালোকক দৰ্শন কৰাই দিছোঁ মই নিজেও দৰ্শন কৰিছোঁ আপোনালোককো দৰ্শন কৰাই দিছোঁ আৰু এনেকুৱা ধৰণৰ মন্দিৰসমূহলৈ আহিলে যিসকল ভক্তিভাৱত আহিলে নিজৰ কামনাসমূহ পূৰ্ণ হয় বুলি আগৰ পৰাই ৰীতি প্ৰচলন হৈ আছে হিন্দু ধৰ্মৰ মতে গতিকে গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ স্থলসমূহ দৰ্শন কৰাটো এই পবিত্ৰ শিৱ মন্দিৰটোৰ বাহিৰত মই কিছুমান বস্তু আপোনালোকক দেখুৱাবলৈ পাহৰি আছোঁ দেখিবলৈ পাইছে নন্দীৰ মূৰ্তি আছে মই আপোনালোকক দেখুৱাব বিচাৰিম অতি ডাঙৰ নন্দীৰ মূৰ্তি আছে আৰু মন্দিৰৰ বাহিৰৰ যদি কথা ক'বলৈ যাওঁ মই মন্দিৰৰ বাহিৰত আগতে এবাৰ আপোনালোকক ঘণ্টাটো বজাই দেখুৱাইছিলোঁ আৰু মন্দিৰৰ বাহিৰত আপোনালোকে আৰু এটা কথা দেখিবলৈ পাব যে মন্দিৰৰ বাহিৰত আৰু কিছুমান এনেকুৱা ধৰণৰ মন্দিৰ আছে যিসমূহ মন্দিৰ আপোনালোকে সাধাৰণতে কৰ্ণাটক বা তেনেকুৱা চাউথৰ ৰাজ্যসমূহত দেখিবলৈ পায় সেইখিনি আপোনালোকক মই দেখুৱাব বিচাৰিম এয়া সেই চাউথ ইণ্ডিয়াৰ ফালৰ যিটো মন্দিৰ আছে নামটো মই নাজানিম সেই চাউথ ইণ্ডিয়াৰ যিটো মন্দিৰ সেই মন্দিৰটো এটা চেম্পল হিচাপে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ মন্দিৰৰ চেম্পল আছে এইটো জগন্নাথ মন্দিৰৰ যিটো চেম্পল সেই জগন্নাথ মন্দিৰৰ চেম্পল সেই চেম্পল আকাৰত ইয়াত সাধাৰণ নিৰ্মাণ কৰা হৈছে ভাৰতৰ বিভিন্ন প্ৰান্তত চাৰ ধাম অৰ্থাৎ 4টা ধাম আছে কিন্তু বহুত দূৰত্ব হোৱাৰ বাবে আৰু বিভিন্ন জেগাত থকাৰ বাবে 4টা ধাম দৰ্শন কৰাটো ইমান সহজ নহয় সেইবাবে ছিকিমৰ এই যিটো চাউথ ছিকিম আছে চাউথ ছিকিম অঞ্চল সেই চাউথ ছিকিম অঞ্চলত এই চাৰ ধাম নিৰ্মাণ কৰা হৈছে আৰু চাৰ ধামত বিভিন্ন মন্দিৰসমূহ চেম্পল হিচাপে ইয়াত নিৰ্মাণ কৰা মানুহে জীৱনত বিভিন্ন পৰিস্থিতিৰ বাবে বিভিন্ন সমস্যাৰ বাবে 4টা ধাম একেলগে দৰ্শন কৰিব নোৱাৰে গতিকে 4টা ধাম যদি একেলগে দৰ্শন কৰিব বিচাৰে তেন্তে ছিকিমৰ এই অঞ্চলটো এই চাউথ ছিকিম অঞ্চলৰ এই চাৰধাম অঞ্চলটো আটাইতকৈ উল্লেখযোগ্য এটা স্থান বুলি ক'ব লাগিব চাৰিধাম দৰ্শন কৰাৰ ক্ষেত্ৰত আৰু অলপ তললৈ যদি আহে তললৈ মই এটা ডাঙৰ প্ৰকাণ্ড ব্যাগুম আন এটা মূৰ্তি দেখিবলৈ পাইছোঁ কিহৰ মূৰ্তি নাজানো আপোনালোকক ওচৰলৈ গৈ মই দেখুৱাবলৈ বিচাৰিম তাত কি আছে এইটো কিহৰ মূৰ্তি হয় আৰু জানিবলৈ চেষ্টা কৰিম গতিকে এইটো কিহৰ মূৰ্তি মই ইমানকৈ ধৰিব নোৱাৰিলোঁ কিন্তু যদিও যিটো মূৰ্তিৰ যিটো গঠন সেইটো দেখি এনেকুৱা লাগিছে যেন এইটো পৰশুৰাম হ'ব এইটো পৰশুৰামৰ মূৰ্তি হ'ব লাগে এই চাৰ ধামৰ চাৰিওফালে মই আহি ইমান ঘূৰিছোঁ গোটেই মন্দিৰ জগন্নাথ মন্দিৰৰ নিচিনা মন্দিৰো আছে আৰু বিভিন্ন চাউথৰ বিভিন্ন মন্দিৰৰ দৰে মন্দিৰো আছে ইয়াত আৰু লগতে ডাঙৰ শিৱটোও আছে গতিকে চাৰ ধাম বুলি এনেই নাম পৰা নাই ইয়াত বহুত ধাম আছে গতিকে সেইটো এটা কথা হৈ পৰে গোটেইখিনি মই যদি আপোনালোকক চাৰিওফালে দেখুৱাব বিচাৰোঁ চাৰিওফালে যদি যিফালে আপোনালোকে চাই চবফালে মন্দিৰে আপোনালোকে দেখা পাব গতিকে সেইটো এটা অতি গুৰুত্বপূৰ্ণ অতি বিশেষ মহত্ব হয় এই চাউথ ছিকিমৰ চাৰ ধামৰ গতিকে এই চাৰ ধামত আজি ইমানেই ঘূৰিলোঁ সকলোবিলাক আপোনালোকক দেখুৱালোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে এই ঘণ্টাটো এনেকৈ বজাই দিবলৈ নাপাব ধন্যবাদ তেতিয়ালৈকে আছামিজ ডিম্পু